এটা নতুন ৰেচিপি লৈ আহিছোঁ দেই। আজি বনাম ছাগলী মাংস আনিছে। কেনেকৈ বনাওঁ বোলো, বহুত দিন ভিডিঅ' দিয়া নাই যে, আজি সেইকাৰণে বনাই দেখুৱাওঁচোন বোলো। কিনো আৰু চবেই জানে বনাব, হ'লেও কিবা এটা ভাল লাগে আৰু দেখুৱাই ন। কাম চাই থাকিব দেই আপোনালোকে। মাংসখিনি দি দিম। মাংস দি দিব লাগিব ডাঙৰ ডাঙৰ পিচ, ডাঙৰ পিচ। 10 মিনিটমান ঢাকন মাৰি তাৰপৰা আকৌ আলু দিম। পানী দিছোঁ এতিয়া আৰু 45 মিনিট আৰু তাক খাবলৈ হৈ ৰেডি হৈ যাব। ইয়াত দিম নৰসিংহ পাত, নমাব টাইমত দি দিম নৰসিংহ পাতটো, বৰ ধুনীয়া লাগে খাই। নৰসিংহ পাত দি দিম।